ভাল কথা নহয়, ক'তো ভাল ক'ৰবাত কোনোবাই মুখ্যমন্ত্ৰীক সুধি থাকে নেকি যে কেতিয়া ৰিজাল্ট দিব? মুখ্যমন্ত্ৰীয়ে পৰীক্ষা পাতে নেকি? পৰীক্ষাটো কণ্ট্ৰলাৰে পাতে, তাতে গৈ সুধিব লাগে কেতিয়া এপইণ্টমেণ্ট দিব। জানেই 23 তাৰিখে দিব বুলি পেপাৰত ওলাই গৈছে, তাৰপিছতো সুধিব। সোধাৰ পিছত যদি ক'ৰবাত মোৰ মুখেদি 11টা আৰু 2টা, ক'ৰবাত 2খন বাৰ সোধোতে 2টা ওলাই গ'ল, সেইটো গৈ আকৌ নিউজ কৰি দিব ই ৰাতিপুৱা 11 ক'লে গধূলি 2 ক'লে, ইয়াত কি ৰহস্যৰ গুণ আছে? এইটো বাদ দিয়ক না, অসমখন নিৰ্মাণ কৰিব সাংবাদিকৰো সহায় লাগিবতো। আপোনালোকে যদি সহায় নকৰে কেনেকৈ অসমখন নিৰ্মাণ হ'ব? আপোনালোকে যি ধৰণৰ কৰি দিছিলে মাজতে, মইতো ভাবিছিলোঁ আৰু এপইণ্টমেণ্টেই দিব নোৱাৰিম, নাও ইমানতে ডুবি গ'ল বুলি। বাদ দিয়ক, দুখীয়া শক্তিশালী যোনে পাইছে 23 তাৰিখে আপোনালোকে দেখিবই। কিন্তু যিবোৰ সুধিব নালাগে, মই আপোনালোকৰ এডিটৰকো চিঠি লিখিছোঁ যে যি কথা সুধিব নালাগে এইবিলাক কিয় সুধি থাকিব লাগে, হয় নহয়? এইটো ভাল কথা নহয়, ক'তো ভাল ক'ৰবাত কোনোবাই মুখ্যমন্ত্ৰীক সুধি থাকে নেকি যে কেতিয়া ৰিজাল্ট দিব? মুখ্যমন্ত্ৰীয়ে পৰীক্ষা পাতে নেকি? পৰীক্ষাটো কণ্ট্ৰলাৰে পাতে, তাতে গৈ সুধিব।